নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে যথেষ্ট ডাঙৰ খবৰ জনাম। বন্ধুসকল, চলিত মাহতে 2.2 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। আৰু চলিত মাহতে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ বাছনি প্ৰক্ৰিয়াৰ লিষ্ট সম্পূৰ্ণ কাম সমাপন হৈ উঠিব। আৰু প্ৰথমটো কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ৰাখিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। 25 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয়ৰ হিতাধিকাৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা আৰু বৃদ্ধি পাব। জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে 6 লাখ নতুন হিতাধিকাৰীক এই আঁচনিক অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ ফলত অহা মে-জুন মাহত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 25 লাখলৈ বৃদ্ধি হ'ব। উল্লেখযোগ্য যে দুখীয়া বিধৱা মহিলা বিবাহ নোহোৱাকৈ থকা কন্যাক সামৰি এই আঁচনিখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল। আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰে। উল্লেখযোগ্য যে অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰাৰ সময়ত বহু অযোগ্য লোকৰ নাম সোমাইছিল। ৰাজ্য চৰকাৰে ঘৰে ঘৰে গৈ নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ পাছত বহু অযোগ্য হিতাধিকাৰী বাদ পৰাৰ পাছত 17 লাখ যোগ্য হিতাধিকাৰীৰ নামহে অৰুণোদয়ত আছিল। ৰাজ্য চৰকাৰে নতুনকৈ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা লোৱাৰ ফলত 2.2 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। হিতাধিকাৰী এই আঁচনিৰ বাবে শপতনামা জমা দিব লাগে। ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী, জীৱিকা সখীসকলৰ দ্বাৰা বিনামূলীয়াকৈ শপতনামা দাখিলৰ সুবিধা কৰি দিছে বুলি জানিব পৰা গৈছে। এই প্ৰক্ৰিয়াত অন্ত হ'লে চলিত এপ্ৰিল মাহৰ ভিতৰত নতুনকৈ 2.2 লাখ হিতাধিকাৰী অৰুণোদয়ত অন্তৰ্ভুক্ত হ'ব। ইফালে জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে নতুনকৈ আৰু 6 লাখ হিতাধিকাৰী অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ অনুমোদন দিয়াৰ পাছতে অহা মে-জুন মাহৰ ভিতৰত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা 25 লাখলৈ বৃদ্ধি হ'ব। তো বন্ধুসকল, ইয়াতে কিছু তথ্য আপোনালোকে দেখিব পাইছে যে চলিত মাহতে 2.2 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াৰ পিছত মে-জুনৰ কথা কৈছে যে মে-জুনত আৰু 6 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব আৰু মুঠ অৰুণোদয়ৰ হিতাধিকাৰী হ'ব 25 লাখলৈ বৃদ্ধি পাব। তো বন্ধুসকল, চলিত মাহতে 2.2 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব আৰু তেওঁলোকে মে' মাহৰ 10 তাৰিখে তেওঁলোকৰ ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মে'ৰ 10 তাৰিখে আপোনালোকৰ অৰুণোদয়ৰ নতুন হিতাধিকাৰী যিসকল ইয়াত ইনক্লুড হ'ব, সেইসকলে 1250 টকা অথবা বৃদ্ধি সহকাৰে 1400 টকা লাভ কৰিব পাৰে। এই সম্পৰ্কে বৃদ্ধি কৰা 150 টকা অৰুণোদয় হিতাধিকাৰীসকলে মে' মাহত লাভ কৰিব নে এই সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ এতিয়ালৈকে অহা নাই। এনেকুৱা কোনো খবৰ অহাৰ লগে লগে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ' জনাই থাকিম। তো সদ্যহতে আপোনালোকে মে' মাহত 1250 টকা লাভ কৰিব বুলি আশা কৰিব পাৰি। ইয়াৰ পৰৱৰ্তী সময়ত আৰু 6 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব বুলি কোৱা হৈছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা বুজিব লগা থাকিলে কমেণ্ট ছেকশ্যনত প্ৰদান কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।